নমস্কাৰ, আমাৰ পাকঘৰলৈ স্বাগতম। এই শাকবিধ চিনি পাইছেনে বাৰু? শাকবিধৰ নাম হৈছে পনৌনোৱা। সাধাৰণতে অলপ সেমেকা জেগাত এই শাকবিধ সহজে গজে। ই আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী আৰু খাবলৈ বহুত সোৱাদ লগা হয়। আজি এই শাকবিধৰ লগত মাছ কেনেকৈ বনালোঁ চাওঁচোন আহক। পুখুৰী মাছ এতিয়া বৰশী বাই আনিছোঁ। এয়া মাছকেইটা বাছি লোৱা হৈছে। এই ফুলখিনি ছিঙিব লাগিব। ফুলখিনি ছিঙি শাকখিনি মিহিকৈ কুটিব লাগিব। তাৰপৰা এই দুটা নহৰু ফুট দুটা দিছোঁ। পিঁয়াজ এফাল দিম। জলকীয়াকেইটাও মিহিকৈ কাটি ল'ব। জলকীয়াকেইটাও মিহিকৈ কাটি দিব লাগিব। ল'ব লাগিব। অলপ হালধি দি ল'ব লাগিব। পাছত আকৌ তাত দিব লাগিব মানে মাছত একোটা সানি লওঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি লোৱা হৈছে। ইমানটো জোখলে মাছখিনি ভাজি ল'লে হ'ল। তাৰমানে পিঁয়াজখিনি দিছিলোঁ। নহৰু একণ আদা বিলাহীখিনি দিছোঁ। পাঁচফোৰণ কেইটামান দি দিছোঁ। শাকখিনি দিওঁ দেই। হালধি মোকতো আন্দাজ অনুসাৰে দিব লাগিব। অলপ সময় এনেকেই ভাজি ল'ব লাগিব। এতিয়া ভাজি লোৱাৰ পিছত চাং দিব লাগিব। পানী গৰম পানী দিব নে ঠাণ্ডা পানী? পানী দিলেও হ'ল, গৰম পানী দিলেও হ'ল। এইখিনি গৰম কৰি লোৱা হৈছে অলপ। এতিয়া মাছখিনি দি দিছোঁ দেই ইয়াতে। ইয়াত পানী গৰম কৰি লৈছোঁ। পানীখিনি কমকৈ দিব লাগিব। একেবাৰে দিলে নহ'ব। একেবাৰে দিলে ঠাণ্ডা হৈ যাব। গৰম পানী কমকৈ দি এটা উতল আহক, তাৰপিছত আকৌ অকণমান দিম। তেনেকৈ দিব লাগিব। হৈছে গৰম। এতিয়া গেছটো কমাই দিওঁ। অকণমান উতলি পানীটো কমি গ'লেই হৈ গৈছে আৰু। মাছবোৰ কেনেকুৱা ধুনীয়াকৈ হৈ গৈছে। পুখুৰী মাছে বহুত বেছি টেষ্টি হয় ন বস্তুটো? এয়া চাওকচোন, দেখিবলৈ কি ধুনীয়া হৈছে। এদিন বনাই খাই চাব, বহুত ভাল লাগিব। যদি খাই চাই ভাল লাগে মোক কমেণ্ট কৰি জনাব।